নমস্কাৰ ভিৱান মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এইকেইদিন অকল মানে ফুৰিবলৈ যোৱা তেনেকুৱা ধৰণৰ ব্লগ দি থকা হৈছে। সেইটো কাৰণে ভাবিছো আজি ঘৰতে যিহেতু আছো আৰু সকাম এখন পাতিব লৈছো তাৰে অকমান ভিডিঅ' কৰো বুলি ভাবিছো। সৰু সুৰা সকাম তেনেকুৱা ডাঙৰ সকাম নহয়। আমাৰ ইয়াত গোপিনী সভা বুলি কয়। কল আৰু পিঠা তেনেকৈ দি মেলি এই সকামখন কৰা হয়। তাকে অকমান মই ভিডিঅ' কৰিম। চাহটো বা খাই লৈছোঁ, লাল চাহ। বেটিও খাব এতিয়া, চাহ খাব ন। ৰাতিপুৱা এতিয়া চাহ একাপ, লাল চাহ একাপ খাই লওঁ। খাই লোৱাৰ পিছত আৰু কাম আছে। মোৰ এই চকুটো মানে খুব খজুৱাই আছিলে, সেইটো কাৰণে মই ভাবিলোঁ যে ঘৰতে কলে থকা আছিলে। মই মনতে ভাবি থ'লোঁ আৰু সকাম এখন কৰিম বুলি। আমাৰ সেই সকামখন মানে বছৰেকীয়া সকাম, কৰিবই লাগে। মানে চকু কিবা খজুৱালে বা পুৰিলে তেনেকুৱা হ'লে মানে যদি কল থকা যদি বান্ধি দিওঁ নহয়, সকাম কৰিলে মানে ভাল হৈ যায়। এতিয়া মোৰ ভাল হৈ গ'ল বাৰু। ভাবিলোঁ যে বান্ধি দিলোঁ কল থকা। এতিয়া সেই সকামখন কৰোঁ বুলি লৈছোঁ আজি। তাকে আজি আমাৰ ঘৰত সকাম কৰিম, গোপিনী আহিব আৰু মই বস্তুখিনি এতিয়া গোটেইখিনি ডাইনিং টেবুলতে সজাই থৈছোঁ। বলক আপোনালোকক দেখাম। এইখিনি এনেকৈ এই সকামখনত মানে বেছিকৈ বস্তুৰ প্ৰয়োজন নাই। গাখীৰ, সেইফালে চেনি আছে, পিঠা সানিবৰ কাৰণে পিঠা আৰু কলহে দৰকাৰ। এইখিনি এনেকৈ ঘটি এনেকৈ কাটি এইখিনি চব এনেকৈ সজাই থৈছোঁ। এইফালে গাখীৰ, চেনি, মিঠাতেল তেনেকৈ এইখিনি হৈছে। পাত, বেছি পাত দৰকাৰ নাই। এইখিনি আগলি পাত, এইখিনি খাৰলি পাত, তাৰপিছত এইখিনি হৈছে মেইন বস্তুখিনি পিঠা আৰু তামোল, পাণ এইবিলাক এনেকৈ আৰু কিবা কিবি গামলা চামলা দৰকাৰ হ'ব। সেইটো কাৰণে গামলাখিনি এনেকৈ থৈ দিছোঁ। এই কল থোকা মই বান্ধি থৈছিলোঁ। আজি সেই সকাম কৰিম এনেকৈ ঢাকি থৈছোঁ। ইমানখিনিয়ে আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই যাব, মৰম চেনেহ দিব। আপোনালোকে মোক আশীৰ্বাদ কৰিব, মই যাতে ভাল ভাল ভিডিঅ' বনাই আগুৱাই যাব পাৰোঁ। কল তেনেকৈ মানে দি আছোঁ আৰু আপোনালোকে ভাল পাইছে নে বেয়া পাইছে নে মই গমেই পোৱা নাই। এনেকৈ লাহে লাহে দি আছোঁ আৰু লাহে লাহে যাম আৰু কাছৰ নিচিনা। আহক বাৰে চাউনি আছে, লাষ্ট গৈছে। লাষ্ট কৰিবলগীয়া ন। কাৰণ কি বোলে এই বোৱাৰীও বোলে চকুবিলাক প্ৰস্তুত হৈছিলে, বিষাইছিলে আৰু অকণমান ছোৱালীজনীও চকু পানী ওলাইছিলে, প্ৰস্তুত হৈছিলে। মোৰ এই কিবা সিহঁতৰ চকুটো বৰ ভালকৈ মৰিবই নোৱাৰোঁ, কিবা জগত পাতে। আই বছৰ আমি বছৰি কৰি থকা হয় বোলো কল থকা গাখীৰ দিবলৈও নহয়। মনতে এনে ভাবি আছোঁ না। তাৰপাছত আৰু ল'ৰাটোৱে কাটি আনি হেৰি কৰিলে। মোৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাওক। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া চাই যাওক দেই। জাতি দয়া কৰি
পাতিছে হৰি মণ্ডলীয়ে ভোলা সদাশিলা চামন্দা গোসানী তোমাৰ নাম আছিলে সতীয়ে মাতিছে গোপিনী আহিছে আপুনি হেল্ল' এভৰিৱান, এতিয়া আইসকলে আইনাম লৈ আছে। মানে 5গৰাকী আই মতা হ'ল, নাম লৈ আছে। ইমান ধুনীয়াকৈ নাম লৈছে নহয়, ইমান ভাল লাগিছে শুনি পিনে। বহুত দেৰি বহি মানে তেনেকৈ আইনাম শুনি আইনাম শুনি থাকিলোঁ, ইমান ভাল লাগে। তাৰপিছত মানে এতিয়া কি দেখাম আৰু, ঘৰত এতিয়া চবফালে অকলে কৰিবলগীয়া হৈছে। মই অকণমান ভিডিঅ' কৰিছোঁ, আপোনালোকে চাব দেই। যিহেতু ঘৰত এখন সকাম পাতিলে কিমান কাম হয় জানেই আপোনালোকে, সৰু হওক ডাঙৰ হওক কামখিনিতো একেই ওলায়। সেইটো কাৰণে মই ভিডিঅ' অলপ কৰিছোঁ আৰু বহুত কষ্ট কৰি গৈছোঁ। আপোনালোকে প্লিজ চাব আৰু চাই পিনে জনাব মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকৰ। ঠিক আছে। একদম চকু ইমান খজুৱাই নহয়, বহুত খজুৱাই, দুইটা চকু একদম বিৰাট খজুৱাইছে আৰু কণ্ঠত অকণমান বুঢ়া হৈ দেখিছিলোঁ যে ভাবি থৈছিলোঁ আৰু এতিয়া চকুকেইটা ভাল পাই আছোঁ। তালে আয়ে প্ৰসাদ দি আছে, প্ৰসাদ বটাই আছে। এইফালে হাতোলানি আই, ফালে আই নাম লিখি আছে, নামতি আই নাম লিখি আছে। এইখিনি আমাৰ কাৰণে দিছে। বৰ্তমান আইসকল গ'ল, আপোনালোকে দেখিছে। আৰু এতিয়া যাওঁ, বাচন বৰ্তন অকণমান ধুবলৈ আছে। আৰু দেখিছেনে আমাৰ চোতালখন কেনেকুৱা, বাঁহৰ তলত ঘৰ হ'লে এনেকুৱা হ'বই আৰু গোটেই বাঁহ পাত। আৰু আকৌ সৰেই, কি সাৰিবা আৰু, কেতিয়াবা সাৰিবলৈ মন নাযায়। এতিয়া মই কামখিনি কৰি লওঁগৈ, আৰু বহুত কাম আছে, বাচন বৰ্তন ধুবৰ কাৰণে আছে, ধুই লওঁগৈ কামখিনি। তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ।